দেখুৱাই গৈ পাই প্ৰথমে ব্ৰেকফাষ্টটো কৰি ললো। ব্ৰেকফাষ্টত আমাৰ লগত আছিল চাহ মিঠাই। পিছে এই দুষ্ট পিলুতে বহিবলৈ অলপো শান্তি দিয়া নাই। ৰাইজৰ ডিছকাশ্যন চলি আছে, কোনে কি কৰিব। পোনপ্ৰথমে মৃদুপৱন ছাৰ লাগি গ'ল আলু কাটিবলৈ। তাৰ পাছত আমাৰ আজিৰ স্পেচিয়েল চেফ মৌচুমী বাইদেউ লাগিছে মাংস ধোৱাত। এইফালে অবিনাশ ছাৰ জুই লগাই ৰেডি কৰিব ধৰিছে বাৰবিকিউ। খোৱাবলৈ লগত একোৱে নাহিল। এলুমিনিয়াম ঢাকনিখন মই পাৰো মানে বেচিব লাগিছো, তথাপিও কিন্তু সাৰি যোৱাত নাই। এইফালে আমাৰ চেফ লাগি গৈছে চিকেন বনোৱাত। সৌফালে গোমাতাৰ দৰ্শন। হেৰৌ আমি নিজেই খাব পোৱা নাই, তোক ক'ৰ পৰা দিম বাৰু। এইফালে বাৰবিকিউৰ বাবে অলপ চিকেন ৰাখি দিছো ইয়াতে। এইফালে ভনিমা বাইদেউৰ হাতৰ যাদুত মা মছলা লগাই ৰখা চিকেনখিনি সোমাই গ'ল ষ্টিকত। অৰ্গেনাইজাৰসকলে বাঁহৰ চঙা এৰি থৈ আহিলে। এয়া পিছে ডিছপ'জেল প্লেটহে। দুখৰ খবৰ যে পিকনিকলৈ আহি কেৰাহী কুকাৰ এৰি থৈ এতিয়া চাউল ৰাখিবৰ বাবে বটল কাটিব লগা হৈছে। এইফালে আমাৰ চেফে নিজে ৰন্ধা চিকেন টেষ্ট কৰি আছে। পিটিকাৰ বাবে এটা বেঙেনাও ইয়াত সোমোৱাই দিয়া হৈছে। পিটিকা মেইন। পিছে কুকাৰ নাই কি হ'ল। আমাৰ ৰিম্পী বাইদেউৰ অভূতপূৰ্ব ৰন্ধনশৈলীৰ বাবে পোলাও ৰেডি হৈ গ'ল। ইফালে নয়নী বাইদেউহঁতে পিটিকা আৰু চালাড বনাই আছে। কোনে কি কৰিছে বাদ দি মই লাগিছো বাৰবিকিউৰ চিকেন চালাড খোৱাত। অৱশেষত অশেষ ত্যাগ আৰু কষ্টৰ ফলত আমাৰ সকলোবোৰ সুকলমে